মাইকী মানুহৰ চিকিৎসাক লৈ ডক্টৰৰ বিষয়ে এটা ভিডিঅ' বনাইছিলোঁ। তাত বহুতে কথাখিনি বুজি পাইছে, কিন্তু একাংশ মানুহে অন্ধভক্তৰ পৰিচয় দিছে। ডক্টৰজন হেনো ভগৱান, ডক্টৰে হেনো শৰীৰ চুলে একো নহয়। সেইবাবে তাৰ প্ৰমাণ দিবলৈ এটা মই ভিডিঅ'ৰ সৈতে দিছিলোঁ। এজনী গৰ্ভৱতী মহিলাৰ চেকআপ কৰাৰ সময়ত ডক্টৰজনে ষ্টেথোস্কোপডাল পেটত লগাই বাওঁ হাতখনেৰে বুকুত হেঁপিয়াই আছিল। তাৰ পাছতো কিছুমান অন্ধভক্ত মাইকী মানুহে আহি মোক কমেণ্ট কৰিছে, সন্মানটো ডাঙৰ কথা নহয়, মানুহজন জীয়াই থকাটো ডাঙৰ কথা। ডক্টৰসকলে মোক বেয়া নাপাব, আপুনি যদি ভাল হয় তেতিয়াহ'লে আপোনাৰ গাত লগাৰ কোনো কথা নাই। এজন ডক্টৰ কেনেকৈ ভগৱান হয়? তেওঁতো তেওঁৰ কাম কৰি থাকে, তাত তেওঁক ভগৱান বুলি ক'বলৈ কি দৰকাৰ? সেইটো তেওঁৰ কাম হয়, তেওঁ কৰিবই লাগিব। তেওঁ সেই কামটো কৰিয়ে খাই আছে, সেই কামটো নকৰিলে তেওঁ ভোকত মৰিব লাগিব। মই ডক্টৰক বেয়া বুলি কোৱা নাই, কিছুমান ডক্টৰ বেয়া থাকে সেইটো কৈছিলো। তাতে কিছুমান অন্ধভক্ত আহি মোক কয়, তোৰ যদি কিবা বেমাৰ হয়, তোৰ মাৰ বাপাৰৰ যদি কিবা বেমাৰ হয়, তেতিয়াহ'লে ডক্টৰৰ কাষত নিনিবি। আৰে অন্ধভক্ত, মই তাত কৈছিলো যে সৰু সৰু চেকআপ আৰু আল্ট্ৰাচাউণ্ডৰ সময়ত মাইকী ডক্টৰ হ'ব লাগে, বিনা কাপোৰত যাতে কোনো পুৰুষৰ চকু নপৰে। সেই কথাটোত মোৰ মা দেউতা কেনেকৈ আহিল? মইতো তাত মহিলাসকলৰ বাবে মাত মাতিছিলো, মহিলাসকলৰ লাজ আৰু সন্মানৰ বাবে মাত মাতিছিলো। তাততো মোৰ কোনো ভুল নাছিল। এতিয়া মোৰ মা দেউতাক লৈ আহিলে যদি আপুনিও কথাটো শুনি যাওক। কাৰোবাক টানকৈ ক'ব পাৰিলে কাৰোবাৰ পৰা শুনাৰো ক্ষমতা থাকিব লাগে। আপুনি হয়তো আন পুৰুষে টাচ কৰিলে, স্পৰ্শ কৰিলে ভাল পাব পাৰে, কিন্তু সকলো নাৰীৰ চৰিত্ৰ আপোনাৰ দৰে নহয়। গতিকে আপোনাৰ জ্ঞান আপোনাৰ পকেটত ৰাখক, আপোনাৰ অন্ধভক্তগিৰি আপোনাৰ ঘৰত ৰাখক। কথাখিনি যাতে কোনো ডক্টৰে গাত পাতি নলয়। যিসকল ডক্টৰৰ চৰিত্ৰ বেয়া তেওঁলোকে গাত পাতি ল'লেও মোৰ কোনো আপত্তি নাই। ধন্যবাদ।